Hello everyone. Hello everyone. Good mornings. অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এতিয়া চব্জি বনাব লৈছোঁ। এই আমাৰ মাংসখিনি ৰেডি কৰি ৰাখিছোঁ। তো চাওক, আজি গাহৰি মাংস বনাম, গাহৰি আৰু লাই শাক বনাম। আৰু বিশেষকৈ আমাৰ দেউতাৰ খাবলৈ মন গৈছে বুলি কৈছে, আৰু সেইটো কাৰণে গাহৰি আনিলোঁ 1 কিলোমান। আৰু ইয়াকে লৈ দেউতাক বনাই খুৱাম, মই নিজেই খুৱাম বনাই। আৰু ইয়াত আপোনালোকে দেখিছে কেনেকৈ বনাওঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে সকলোৱে ভিডিঅ'টো চাই থাকিব। এই আপোনালোকে দেখিবলৈ পাইছে আমাৰ গাহৰি মাংসটোৰ লগত নিমখ, আপোনাৰ হালধি, তাৰপাছত মছলা গুটিখিনি মিক্স কৰি ৰাখিছোঁ। অকণমান জ্বলাটোৰ লগত ৰাখি দিছোঁ। তাৰপাছত এইফালে পানী গৰম কৰি আছোঁ। আৰু ইয়াক ভাজি লাই শাকৰ লগত গাহৰি মাংসখিনি বনাই দেউতাক খুৱাম বুলি ভাবিছোঁ। আৰু পিচবিলাক ডাঙৰকৈ কৰিছোঁ। এয়া এইখিনি ডাঙৰ ডাঙৰ পিচ কৰিছোঁ। মা আৰু দেউতাক খুৱাম। গাহৰি মাংস খাবলৈ মন গৈ আছে বুলি কৈ আছে, আৰু সেইকাৰণে আজি দেওবাৰ সেইকাৰণে আনিলোঁ গাহৰি মাংস। ওচৰতে কাটিছিলে। এইফালে কেৰাহী উঠাই দিলোঁ আৰু মাংসটো ৰেডি হৈয়ে আছে। আপোনাৰ জালুক মছলা চব ৰেডি, পিঁয়াজ নহৰু। আৰু সেইফালে মানুহজনী আপোনাৰ দিছে, চাফ চিকুণ কৰিছে বাৰীৰ পৰা আনি। আৰু ইয়াত তেল অকণমান ঢালি লওঁ। গাহৰিত বেছি তেল দিব নালাগে। ঢালি দিছোঁ। ইয়াৰ পাছত পিঁয়াজখিনি ৰেডি কৰি ৰাখিছোঁ। পিঁয়াজ নহৰু একেলগে অকণমান দিম। অকণমান দি দিওঁ। পিঁয়াজখিনি ৰেডি হ'ল। সেইফালে চাওক ৰঙা ৰঙা হৈছেগৈ। এতিয়া মাংসখিনি দি দিওঁ। ৰাখি দিওঁ। এক পাঁচ দাকনিটোকে লৰাই লওঁ। এতিয়া সেইফালে নহৰুটো অকণমান কিবা কৰি লওঁ। পানী এৰিছে চাওক। পানী এৰিব আৰম্ভ কৰিলে এতিয়া গোটেই মছলাখিনি দিওঁ। এতিয়া লাইখিনি এড কৰি দিব লাগিব।
পানী দিয়াৰ প্ৰয়োজন নহ'ব যেন পাইছোঁ, কাৰণ লাইখিনি একো পানী এৰিবই নহয়। আৰু এইখিনি এনেকৈ ঢাকি থৈ দিওঁ 5 মিনিটমান। তেতিয়া অট'মেটিকলি লাইখিনি সিজি যাব, লাইও পানী এৰিব, বিশেষ পানী দিবলৈ প্ৰয়োজন নহ'ব। আপোনালোকে দেখিছে লাইখিনি কিমান নৰম হৈ গ'ল, এতিয়া অলপ বহি গৈছে। লাহে কৰি আপ ডাউন কৰি আমি নমাই দিব লাগে। কেৰাহীটো অকণমান সৰু হৈছে, ইয়াত এতিয়া বিশেষ পানী দিব নালাগে আৰু। আৰু এতিয়া লাইখিনি যথেষ্ট পানী এৰিব। আৰু সেইদৰে গাহৰি মাংসখিনি সিজাওঁতে প্ৰায় 45 মিনিটমান সময় লাগিলে, কাৰণ গাহৰি মাংসটো সম্পূৰ্ণ সিজিবলৈ টাইম লাগে, আৰু সেইবাবে 45 মিনিট সময় ধৰি মই গাহৰি মাংসটো সিজালোঁ। আৰু এতিয়া গাহৰি মাংসটো অলৰেডি ৰেডি হৈছে, খাব পৰা হৈছে। আৰু সেয়া মা দেউতাৰ লগত একেলগে খাম, আৰু খোৱাখিনি আপোনালোকৰ লগত শ্বেয়াৰ নকৰিলেও আপোনালোকে বেয়া নাপাব, কাৰণ হয়তো আপোনালোকে সেইখিনি দেখিয়ে লোভ লাগিছে আৰু খোৱাখিনি দেখিলে বেছি লোভ লাগিব, সেইকাৰণে নেদেখুৱালোঁ। আৰু আপোনালোকে যদি আমাৰ ভিডিঅ'টো ফেচবুক পেজত চাই আছে তেন্তে পেজটো ফ'ল' কৰি দিব, আৰু ইউটিউবত যদি চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। আৰু আজি ভিডিঅ'টো এইবাৰতে শেষ কৰিলোঁ। নমস্কাৰ, জয় আই অসম। সেইফালে এতিয়া নমাব হ'ব আৰু। টায়াৰ্ড হৈছোঁ, লাগি ধৰিছে আৰু। হৈ গ'ল, এইখিনি নমাই দিওঁ।